ছাত্ৰী বন্ধু বান্ধৱীসকল তো আজি আলোচনা কৰিম যিখন আমাৰ সন্মুখত 7 তাৰিখত আৰু 19 তাৰিখত যি পৰীক্ষা হোৱাৰ কথা আছে আসাম গ্ৰেড এক্সাম 3 আৰু 4 তাৰে কমন প্ৰশ্নসমূহৰ ভিতৰত আজি লৈ আহিছোঁ অসমীয়া ভাষা আৰু সাহিত্য তথা বিভিন্ন দিশত অসমৰ প্ৰথম ব্যক্তিসকল কোন আছিল যেনেকুৱা ধৰক প্ৰথম প্ৰশ্ন দিয়া হৈছে অসমৰ ৰাজ্যিক ভাষা অসমীয়া 2 নম্বৰ অসমীয়া ভাষা সাহিত্যৰ জনক শ্ৰীমন্ত শংকৰদেৱ 3 নম্বৰ অসমীয়া নাট্য সাহিত্যৰ জনক শ্ৰীমন্ত শংকৰদেৱ 4 নম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্য হৰিশ্চন্দ্ৰ উপাখ্যান 5 নম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখন সিংহযাত্ৰা 6 নম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তিস্তম্ভ কীৰ্তনঘোষা 7 নম্বৰ মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যকৃতি নামঘোষা এতিয়া কথাটো হ'ল শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত এটা সম্পৰ্ক আছে শ্ৰীমন্ত শংকৰদেৱ হ'ল মাধৱদেৱৰ গুৰু অৰ্থাৎ শিক্ষক বুলি কোৱা হয় আৰু মাধৱদেৱৰ সাহিত্যকৃতি হ'ল নামঘোষা শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তনঘোষা তাৰপিছত চাওক 8 নম্বৰ অসমীয়া প্ৰথম কবিতা পুথিখন প্ৰসালত চৈত্ৰ এটো লিখিছিল হেমহৰথীয়ে তাৰপিছত চাওক 19 নম্বৰ অসমীয়া গদ্য সাহিত্যৰ জনক বত্ৰদেৱ 10 নম্বৰ অসমীয়া ব্যাস ৰামহৰথী অসমীয়া ব্যাস বুলি কোৱা হয় কাক ৰামহৰথী 11 নম্বৰ অসমীয়া সাহিত্যৰ বেকন সত্যনাথ বৰা 12 নম্বৰ অসমীয়া কথা কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰা 13 নম্বৰ অসমীয়া প্ৰথম ছপা পুথিখন ধৰ্মপুস্তক আত্মাৰ বা আত্মাৰাম শৰ্মা লিখিছিল তাৰপিছত চাওক 14 নম্বৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকৌৰী 15 নম্বৰ চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা 16 নম্বৰ প্ৰথম অসমীয়া গল্প সংকলনখন সুৰবি লক্ষ্মীনাথ বেজবৰুৱা 17 নম্বৰ বিভিন্ন বঁটা লাভ কৰা বৰং টেংগাৰং গ্ৰন্থখন হ'ল ৰংমিহুলিৰ হাঁহি তাৰপিছত চাওক 18 নম্বৰ কীৰ্তনঘোষা সৰ্বপ্ৰথম ছপা কৰা ব্যক্তিজন হৰিবিলাস সাগৰলা এই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰৰ পৰা এটা নহয় এটা 100% কমন আহিব তো ভালকৈ সকলোৱে চাই ল'ব তাৰপিছত চাওক 20 নম্বৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা ডক্টৰ মামণি ৰয়ছম গোস্বামী 21 নম্বৰ প্ৰথম অসমীয়া ব্যাকৰণখন গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ এইটো আছিল প্ৰথম অসমীয়া ব্যাকৰণ তাৰপিছত চাওক 22 নম্বৰ অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিয়া ব্যক্তিজন উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা তাৰপিছত চাওক 23 নম্বৰ অসমীয়া প্ৰথম বুৰঞ্জী প্ৰণেতাগৰাকী দেৱেন্দ্ৰনাথ বেজবৰুৱা 24 নম্বৰ সংস্কৃতৰ পৰা অনুদিত প্ৰথম নাটকখন শকুন্তলা লম্বোধৰ বৰাই লিখিছিল তাৰপিছত চাওক 25 নম্বৰ প্ৰথম অসমীয়া অনাতাঁৰ নাটক বিন বৰাগী 26 নম্বৰ অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ 27 নম্বৰ আধুনিক যুগৰ প্ৰথম উপন্যাস ভানুমতী পদ্মনাথ গোহাঁইবৰুৱা এতিয়া কথাটো হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমীয়া পুথিখন ভালকৈ পঢ়িছিলে সৰুৰে পৰা সেইসকল ছাত্ৰ ছাত্ৰী বিশেষকৈ 9, 10 আৰু 11, 12ত যিসকলে ভালকৈ পঢ়িছিলে সেইসকলে এই সকলোবোৰ প্ৰশ্ন উত্তৰ জানিব আৰু সিহঁতে অতি সহজত মনত ৰাখিব পাৰিব কিয়নো এইবোৰ প্ৰশ্ন 9 বা 10তে আছিল তো আজিলৈ এইখিনিয়ে পিছৰ ভিডিঅ'ত আৰু নতুন নতুন প্ৰশ্ন উত্তৰ লৈ আহিম ধন্যবাদ